ৰাম ৰাম বন্ধু বান্ধৱীসকল, ৪-৫টা লক্ষণ জানিলে আপুনি যিকোনো মানুহ এজনৰ মুখৰ ফালে চাই তাক দেখিলে ক'ব পাৰিব আপোনাক সেই মানুহজনে বা মানুহজনীয়ে ভাল পায় নে বেয়া পায়। মনে মনে এই কথা আপোনালোকে জানি থওক, ব্ৰেকআপ হোৱাৰ পৰা আপোনালোকে হাত সাৰিব। আপোনাৰ ব্ৰেকআপ জীৱনতো নহয়। মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাফা মানুহৰ কিছুমান 5টা লক্ষণ আজিৰ ভিতৰত জানি থৈ দিয়ক। পোনপ্ৰথমতে হৈছে খং উঠা মানুহ। বন্ধু বান্ধৱীসকল, খং উঠা মানুহবিলাকৰ মনটো সৰু সৰু কথাতে আনন্দিত হয় আৰু সৰু সৰু কথাতে বহু দুখ পায়। তেওঁলোকে ফটককৈ খং উঠিব পাৰে, কিন্তু তেওঁলোকৰ সৰু সৰু কথাতে আকৌ বহুত ফূৰ্তিবান হৈ যায়, আকৌ বহুতো কাৰণত তেওঁলোকে দুখীও হৈ যায়। ৩ নম্বৰ পইণ্টটো হৈছে মুখে মুখে উত্তৰ যি ব্যক্তিয়ে আপোনাক দিয়ে সেই ব্যক্তিৰ হৃদয়খন বহুত চাফা। তেওঁলোকৰ মনত কোনো বেয়া ভাৱ নাথাকে। তেওঁলোকে মুখে মুখে কৈ নিজৰ মনটো পাতল কৰি লয়। আপোনালোকে তেনে ধৰণৰ ব্যক্তিক কেতিয়াও বেয়া ভাবি যাতে নলয়। ৪ নম্বৰ পইণ্টটো হৈছে খং উঠিলে যি টি কৈ দিয়ে সেই ব্যক্তিবিলাকক আপোনালোকে কোনোদিনে বেয়াকৈ নকব, কাৰণ শেষত তেওঁ নিজেই বেছিকৈ দুখ পায় আৰু সেই ব্যক্তিসকলে নিজকে নিজে অনুতাপ কৰে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে তেনেকুৱা ব্যক্তিবিলাকক অকমানো আঘাত নিদিব।